মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে স্বাগতম জনাইছো। আজি পাঠটোত আমি পঞ্চম শ্ৰেণীৰ চতুৰ্থটো পাঠ প্ৰাকৃতিক সম্পদ এই পাঠৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তোমালোকে মনোযোগেৰে শুনিবা আৰু মনোযোগেৰে চাই যাবা। এক, উত্তৰ লিখা। ক, অসমৰ হাবিত পোৱা চাৰিবিধ মূল্যৱান উদ্ভিদৰ নাম লিখা। উত্তৰ, অসমৰ হাবিত পোৱা চাৰিবিধ মূল্যৱান উদ্ভিদ শাল, চেগুন, গমাৰি, আজাৰ। খ, বাৰিষা কালত খেতি কৰা চাৰিবিধ পাচলিৰ নাম লিখা। উত্তৰ, বাৰিষা কালত খেতি কৰা চাৰিবিধ পাচলি লাও, জিকা, ভোল, কোমোৰা। ছাত্ৰ ছাত্ৰীসকল এইখিনিতে এটা কথা মনত ৰাখিবা, আমি যিহেতু চাৰিবিধ পাচলিৰ চাৰিবিধ উদ্ভিদ চাৰিটা জন্তু তেনেকে যেতিয়া লিখা থাকিব, তেতিয়া আমি যিমান চাৰিটা বুলি ক'লে আমি চাৰিটাহে লিখিম, তাতকে অধিক নিলিখো। যদিও বা বাৰিষা কালত এই চাৰিটাতকে আৰু অধিক শস্য বা পাচলি খেতি কৰা হয়, যিহেতু আমাক ইয়াত চাৰিটা পাচলিৰ নাম লিখিব কোৱা হৈছে, সেইকাৰণে আমি চাৰিটা লিখিম। বাকী প্ৰশ্ন উত্তৰবোৰৰ ক্ষেত্ৰতো একেই কথা। সেইকাৰণে তোমালোকে প্ৰশ্নত যিমান বিধ লিখিবলৈ কোৱা হৈছে সিমানটাহে লিখিবা। গ, অসমৰ তিনিখন বিলৰ নাম লিখা। উত্তৰ, অসমৰ তিনিখন বিল দীপৰ বিল, চান্দুবি বিল, চামগুৰি বিল। ঘ, অসমৰ বনজ সম্পদসমূহৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম লিখা। উত্তৰ, জুইশলা উদ্যোগ আৰু প্লাইউড উদ্যোগ। ঙ, বিলাতী মাটি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা খনিজ সম্পদবিধৰ নাম কি? উত্তৰ, বিলাতী মাটি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা খনিজ সম্পদবিধ হ'ল চূণশিল। প্ৰথম চ, চূণশিলৰ পৰা প্ৰস্তুত কৰা দুবিধ বস্তুৰ নাম লিখা। উত্তৰ, চূণশিলৰ পৰা প্ৰস্তুত কৰা দুবিধ বস্তু চক পেঞ্চিল আৰু দাঁত ঘঁহা দ্ৰব্য। 2, ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াত ক অংশ, খ অংশ, মই ইয়াত উত্তৰসমূহ শুদ্ধকে মিলাই থৈছো। তোমালোকৰ কিতাপত শুদ্ধকে মিলোৱা নাই, তোমালোকে মিলাই লওক। কাৰ্বি আংলঙত চূণশিল পোৱা যায়। ডিগবৈত তেল শোধনাগাৰ আছে। নাহৰকটীয়াত খাৰুৱা তেল পোৱা যায়। মৰাণত তৈল ক্ষেত্ৰ আছে। 3, খালী ঠাই পূৰ কৰা। এই যে খালী ঠাইবিলাক আছে, তাত কি শব্দ হ'ব, কি শব্দ লিখিলে বাক্যটো সম্পূৰ্ণ হ'ব, সেই শব্দটো আমি লিখিব লাগে। ক, প্ৰাকৃতিকভাৱে পোৱা সকলো বস্তু খালী ঠাই নহয়, ইয়াত সম্পদ নহয়। খ, অসমৰ খালী ঠাই গড় পৃথিৱী বিখ্যাত। উত্তৰটো হ'ব অসমৰ এশিঙীয়া গড় পৃথিৱী বিখ্যাত। গ, ব্ৰহ্মপুত্ৰৰ নৈত পোৱা খালী ঠাই হ'ল পৃথিৱীৰ বিৰল প্ৰজাতিৰ প্ৰাণী। উত্তৰটো হৈছে ব্ৰহ্মপুত্ৰৰ নৈত পোৱা শিশু হ'ল পৃথিৱীৰ বিৰল প্ৰজাতিৰ প্ৰাণী। ঘ, ভূপৃষ্ঠৰ পানীভাগৰ দৰে খালী ঠাই পানীভাগো আমাৰ সম্পদ। উত্তৰ, ভূপৃষ্ঠৰ পানীভাগৰ দৰে ভূগৰ্ভৰ পানীভাগো আমাৰ সম্পদ। ঙ, কয়লাৰ দৰে খাৰুৱা তেলো এক প্ৰকাৰ খালী ঠাই ইন্ধন। উত্তৰটো হ'ব কয়লাৰ দৰে খাৰুৱা তেলো এক প্ৰকাৰ জীৱাশ্ম ইন্ধন। তলত দিয়া বাক্য কেইটাৰ পৰা অশুদ্ধবোৰ উলিয়াই শুদ্ধ কৰি। ক, তিতাচপা এবিধ কৃষিজাত উদ্ভিদ। উত্তৰটো হ'ব তিতাচপা এবিধ বনজ সম্পদ। খ, প্ৰাকৃতিক সম্পদ প্ৰকৃতিৰ পৰা আহৰণ কৰা হয়। এই বাক্যটো শুদ্ধ। গ, নলখাগৰি, শিশু আদি উদ্ভিদ পাহাৰীয়া অঞ্চলত পোৱা যায়। উত্তৰটো হৈছে নলখাগৰি, শিশু আদি উদ্ভিদ নৈ উপনৈসমূহৰ দুয়োপাৰে পোৱা যায়। ঘ, শিলৰ স্তৰৰ মাজত খাৰুৱা তেল পোৱা যায়। উত্তৰ, শিলৰ স্তৰৰ মাজতো খাৰুৱা তেল পোৱা যায়, অৰ্থাৎ শিলৰ স্তৰৰ মাজতে অকল পোৱা যায় তেনেকুৱা নহয়। 5, খনিজ সম্পদক কিয় অনৱীকৰণক্ষম সম্পদ বোলে? উত্তৰ, খনিজ সম্পদসমূহ অধিক ব্যৱহাৰৰ ফলত শেষ হৈ যাব পাৰে, সেয়েহে এই সম্পদসমূহক অনৱীকৰণক্ষম সম্পদ বোলা হয়। অৰ্থাৎ এই সম্পদসমূহ বাৰে বাৰে আমি ব্যৱহাৰ কৰি থাকিব নোৱাৰো। 6, নৈ উপনৈসমূহৰ ওচৰত জাহাজঘাট, ফেৰীঘাট আদি গঢ়ি উঠাৰ কাৰণ কি? উত্তৰ, নৈ উপনৈসমূহৰ জৰিয়তে কম খৰচত আৰু অতি সহজে
এখন ঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰা আৰু বস্তু বাহানি অনা নিয়া কৰিব পাৰি। সেয়েহে নৈ উপনৈসমূহৰ ওচৰত জাহাজ ঘাট, ফেৰীঘাট আদি গঢ়ি উঠিছে। 7 নম্বৰ, চমুটোকা লিখা। চমুটোকা মানে যিকোনো এটা শব্দ বা এটা বিষয় দিয়া থাকিব, সেই বিষয়টোৰ ওপৰত আমি কমেও 5 শাৰী লিখিব লাগে। কয়লা। কয়লা এবিধ খনিজ সম্পদ। বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ ফলত পৃথিৱীৰ উপৰিভাগত থকা গছ-গছনিবোৰ ভূগৰ্ভত পোত গৈ কয়লাৰ সৃষ্টি হয়। ইয়াক বিভিন্ন কল কাৰখানাত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। অসমৰ মাকুম, লিডু, মাৰ্ঘেৰিটা, জয়পুৰ আদি ঠাইত কয়লা খনি আছে। এনেকে আমি কয়লাৰ বিষয়ে চমুটোকা লিখিব পাৰোঁ। তাৰপিছত আহিলে খাৰুৱা তেল। খাৰুৱা তেল এবিধ খনিজ সম্পদ। খাৰুৱা তেল জুলীয়া অৱস্থাত ভূগৰ্ভত পোৱা যায়। ভূগৰ্ভ মানে পৃথিৱীৰ তলত বা মাটিৰ তলত। ইয়াৰ পৰা পেট্ৰল, ডিজেল, কেৰাচিন আদি প্ৰস্তুত কৰা হয়। 1889 চনত ইংৰাজসকলে প্ৰথমতে ডিগবৈত খাৰুৱা তেলৰ সন্ধান পায়। অসমত খাৰুৱা তেল থকা ঠাইকেইখন হ'ল নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, ৰুদ্ৰসাগৰ, গেলেকী, লাকুৱা আদি। এই পাঠত থকা পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহ মানে তোমালোকে ভিডিঅ'টো চাবা আৰু ইয়াত থকা প্ৰশ্ন উত্তৰসমূহ তোমালোকে বহীত লিখি ছাৰ বাইদেউক দেখুৱাবা। ধন্যবাদ।